হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আমাৰ ফালে মজা, কিন্তু গৰম যে গৰম, বহুত তামাম গৰম। আপোনালোকৰ ফালে কেনেকুৱা গৰম জনাবচোন। এইফালে বহুত গৰম। এবাৰ ভাবিলোঁ কি খাওঁ কি নাখাওঁকৈ, যিহেতু ইমান গৰম ন। চালোঁ, মই ৰাতিপুৱা মানে ডিউটি অহাৰ পৰা চাই আছোঁ এইটো কেতিয়া খুলিব। বৰ্তমান এতিয়া চালোঁ খোলা। তাকে ভাবিছোঁ খাবলৈতো খুব বহুত মনেই, কিন্তু এনেকৈ ফটা চিটা বাহিৰত ৰ'দ দেখিছে চাওকচোন। এনেকৈ ফটা চিটা ৰ'দ হ'লে মানে যাবলৈও মন যোৱা নাই, কিন্তু খাবতো বহুত মনে গৈছে। সেইকাৰণে অকলেতো যাব মন নাই। ভাবিলোঁ আমি দুটাই মিলি বল কুঁহিয়াৰ জুচ আনিব যাওঁ। সেইবাবে দুটাই আহি গ'লোঁ আৰু। অকলে হ'লেতো টান লাগে, এলাহ লাগে গৰমত। ভাবিলোঁ দুটাই লগ ধৰি দুটাই আৰু যাম আৰু লেকচাৰত পিটি আৰু ওচৰতে আছে। ভাবিলোঁ বল দুটাই খাই আহোঁগৈ। খাই নাহোঁ, ইয়ালৈ লৈ আহিম। এইটো আকৌ কোনালা, এইটো হীৰা, ইয়াৰ নাম হৈছে হীৰা লাল। এইটো একদম মোৰ পাৰ্টনাৰ, বন্ধু। সেইটো আংকুল, ৱাহ। ফাইনেলি পাই গ'লোহি জেগাত। কুঁহিয়াৰ জুচ, ইয়াত বহি আছোঁ খন্তেক। ইয়াত ধুনীয়া বতাহ, ৰ'দ দিছে হ'লেও বতাহ বহুত সুন্দৰ, বহুত ধুনীয়া বতাহ মাৰি আছে। তাৰপাছতে সেইফালে আমাৰ হোটেলটোৰ আগত হনুমানজী ফটো লগাই থৈ দিছে। তাৰপাছত ইয়াত বনাই আছে, বৰ ধুনীয়াকৈ বনাই আছে দেখোন। মানে কি হ'ল, মই ভাবিছিলোঁ বহুত টাইম লাগিব, কিন্তু বেছি টাইম নালাগে। বৰ সুন্দৰকৈ মানে ডেটকৈ চাওক। জুচখিনি বৰ ধুনীয়াকৈ সুন্দৰ, একদম নিকাহ, বহুত চফা। মানে জুচখিনি বহুত চফাকৈ ওলাই, দেখিছেনে? বহুত ধুনীয়াকৈ ওলাইছে আকৌ ন। খাব লাগে। মই জনাত কুঁহিয়াৰ জুচ খালে ভাল, প্ৰস্ৰাৱৰ কাৰণে ভাল কোৱা শুনিছোঁ। সেইবাবে খাইছোঁ মানে। বাকী কোনে কেনেকুৱা কি কয় বাৰু নাজানো। আমাৰ বাইদেউ খাই আহি আছে দেখোন, দেখিছেনে? আকৌ মই ভাবিছোঁ ৰুমত গৈ বিন্দাছ ওপৰত গৈ বহি খাম, আৰু বাইদেউ আকৌ দেখিছা কেমেৰালৈ ধান্দাই নাই। এইবাৰহে দেখিছে, পূৰা মুখত ভৰাইহে আহিছে। পাই গ'লোহি। এবাৰ বিন্দাছ মানে কি হ'ল, বহি মেলি খাব লাগে নে কি, নহ'লে যাওঁতে ভাগৰে লাগিলে। এবাৰ বিন্দাছ বহি মেলি খাওঁ। গাইছ, কুঁহিয়াৰ জুচ খালে মানে অকল ভালটোহে মই শুনিছিলোঁ। আজি মানে কুঁহিয়াৰ জুচটো খাওঁতে মানে দুজন মানে কৈছে, কুঁহিয়াৰ জুচ ইমানকৈ নাখাবি। মানে কি হ'ল, কিবা চুগাৰ হয় আৰু শকত হয় বুলি কৈছে। হয়নে নহয় বাৰু মইতো নাজানো। যিবোৰে জানে কমেণ্ট কৰি জনাবচোন। আৰু এইটো জনাব, কুঁহিয়াৰ জুচ খালে কিহৰ কাৰণে ভাল আৰু কিহৰ কাৰণে বেয়া। মইতো বছ গৰম উঠিছে, ঠাণ্ডা মানে কি হ'ল, কি খাওঁ কি নাখাওঁ লাগিছে এইটো।